तो वेलकम बैक टू माय यूट्यूब चैनल ब्लॉगर बॉय बाबू। तो आज इसे आमार घरत माने मनसा पूजा और दिने दिसे मनसा पूजा और राति इसे काली पूजा। तो माने मनसा मातो आनिसे आपनाक मैं इतना देखा आसो आहक भिडिओটো मिटिक शॉट এটা চাই লও। दोस्तों माने अलग देरिके যাব पानी तुलिब और दोस्तों ইয়াত আছে মানে কালীৰ মূৰ্তিটো ইয়াত আছে আপোনালোকে দেখিব পাইছে। আৰু যেহেতু বৰ্তমান দিন হৈছে মানে ৰাতিপুৱা হ'ব মনসা পূজা আৰু ৰাতি হ'ব কালী পূজা আৰু ৰাতিপুৱা এটা মই মানে কালী পূজাৰ এটা বেলেগকৈ ভ্লগ বনাম। আৰু এইবিলাকে মানে মানুহবিলাকে যিয়ে সেইবিলাক আছে আমি যাম মানে তাকে মানে পানী তুলিব যাই আছো। মানে আমি ভাবিছিলো যে 9টা মানত যাব আৰু 9টা মানতে যাম। এতিয়া মানে ওলাইছি মানে পানী তুলিব যাব ওলাইছি আর দে আর दोस्तों मैं जा এইবিলাক চাওক আপোনালোকে চব পাৰি মাজত আৰু এটা চাই লওক চতে ইয়াত থিয়া কৰা হোৱাৰ পাছত মই আপোনাক ক'লোৱে মানে ইয়াত থিয়া কৰিলে মানে তাকে যাব মানে কিবা এটা নিয়ম আছে মানে ইয়াত থিয়া কৰা হোৱাৰ পাছতে মানে তাকে যাব পাৰিব। সেইটোৱে কথা মানে ইয়াত যেতিয়া ইয়াত থিয়া কৰিব লাগে মানে মেইনলি কিয় বা থিয়া কৰিব লাগে সেইটো মই ভালকৈ নাজানো। তো মানে ইয়াত থিয়া কৰিব লাগে মানে ইয়াত যেতিয়া থিয়া কৰিব তাৰ পাছতে মানে তাকে পানী আনিব যাব পাৰি। আৰু মোৰ এটা ভিডিঅ'টো আপোনালোকক গণেশ মন্দিৰটো দেখুওৱা নাছিলোঁ আজি ভাবিছোঁ দেখাই দিম। তো মানে এতিয়া মই যাই থাকোঁ লাহে লাহে আমি যাই থাকোঁ। তো দোস্ত দোস্ত আমি আর মানে আহি পালোৱে মানে যোনটো পুখুৰী নহয় চাগে এইটো খাল বুলিয়ে কয় যোনটোত মানে যোনটোৰ পৰা পানী তুলিব সেইটোৰ মানে আহি পালোঁ। আৰু অলপ গ'লে পাই যাম। মাহঁত আহি আছে মানে আমাৰ যিহেতু ঘৰৰ পূজা সেইকাৰণে মাও আহিছে তো সকলো আহিছে দে আৰু তো আপোনালোকক যি কৈ আছে পুখুৰী বুলি তো এইটোৱে হৈছে সেইটো পুখুৰী। আৰু মানে যজ্ঞৰ সময়তো ইয়াৰ পৰাই পানী নিয়া হয় মানে যেতিয়া মানে যজ্ঞৰ পানী ইয়াৰ পৰাই নাই। আৰু এইটোৱে পুখুৰী ডাঙৰ মানে দ আছে কিন্তু তলৰ দেখোন। তো দোস্ত আৰু পানী তোলা হয়ে মানে পানী মাখা মানে কলত মানে যেইটা কলহ আনিছে সেইটা কলহ মানে ল'ব মহিলাকেইটাই মানে কলহকেইটা লৈ আহিব। আৰু দোস্ত তাৰে মাজতে এটা কথা কৈ দিছোঁ আকৌ ধীমান ভাই তাৰ লিংকটোৱে ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন দি আছে মানে ধীমানৰ চেনেল আৰু আছাম টিভি চেনেলৰ লিংক এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত দিয়া আছে গৈ ছাবস্ক্ৰাইব কৰি লওক দে আৰু
জয় আই অসম ভিডিঅ' শেষ হোৱা নাই। এইফালে মানুহ বহুত হৈ গ'ল। বৰ্তমান মানে অজয় মানে বন্দনা গাইছে, আপোনালোকে দেখিব পাইছে। মই অলপ জুম কৰি দিছোঁ, আপোনালোকে চাই লওক। আৰু সকলোৱে এইটো আপোনালোকে দেখিব পাইছে। এইটো মানে এতিয়া ইয়াত বলি দিব। আপোনালোকক মই যিমান পাৰোঁ দেখুৱাই দেখিবলৈ চেষ্টা কৰিম। তো দোস্ত আপোনালোকে বেয়া নাপাব, তো মই আপোনাক গোটাই দেখুৱাব নোৱাৰিম। এইবাবে গোটাই দেখুৱাব নোৱাৰিম যে মানে কপিৰাইট ক্লাইমৰ কাৰণে বেয়া আৰু বহুত কাৰণৰ কাৰণে বেয়া, সেইকাৰণে মই অলপ আপোনাক তো দোস্ত সোধে ছাগাল বুলি বলি দিয়া নহয়, মানে পাৰ দিব, কোমোৰা দিব, তো এনেকৈ বহুত বস্তু দিব। তো মানে ছাগালটোৱে দেখুৱাব নোৱাৰোঁ, বাকী অলপ মই যিখিনি হেঁপাহ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। তো দোস্ত আমি নিবলৈ আহিছোঁ চিঞৰ, কাৰণ কালি বাৰু নিছিলোঁ, হ'লেও আজি আৰু মানুহ হ'ব ন, 400-500 মানুহ হ'ব। তো সেইবাবে চিঞৰ নিব আহিছোঁ। আৰু মোৰ লগত আছে এইটো বুবু। তো বুবুৰ লিংকটো এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত দিয়া আছে, গৈ বুবুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব, আৰু আছাম টিভিটো কৰিবলৈ একদমেই নাপাহৰিব। গৰম আজি আৰু মানে কি কৰিব, সূৰ্যৰ দেৱতাই মানে ভক্তি পূজাখন গ'লে হ'ল। তো চাওক ভিডিঅ'টো এতিয়ালৈকে স্ক্ৰিপ্ট নকৰিবা। আৰু এটা কথা মানে বলি দিব আছে, মানে এটাতো দিলে আপোনালোকে দেখিছে, আৰু এটা দিলে মানে ইয়াত ওজাপালি উঠি আছে। চাওক ওজাপালি উঠি আছে, আপোনালোকে দেখিব। তো মানে এতিয়া বৰ্তমান মানে এটা মানে কি ৰান্ধি আছে চাওঁ আহক। ৰান্ধা কিমান বাৰ ইয়াতে মানে এতিয়া ভাত বনোৱা হ'লে মানে ইয়াত, তো মানে ইয়াত মানে ৰাইজৰ ভোগ বনাইছে। তো ব'লক বলি দিব দিছে। আৰু বুবুৰ লিংকটো এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত দিয়া আছে, গৈ ছাবস্ক্ৰাইব কৰক। তো দোস্ত এতিয়া মানে কিবা মানে ফোট দি আছে, দেখিব পাইছে, কিবা ফোট দি আছে, আপোনালোকে দেখিব পাইছে। আৰু এইফালে ফল মূল আছে। তো দোস্ত ইয়াত মানে এইটো যে ধাপটো বনাই দিছে, আপোনালোকে যি দেখিব পাইছে, ইয়াত মানে ৰাতি মানে সেই কৰিব, মানে ইয়াত কালী পূজা কৰিব। মানে ইয়াত যেনেকৈ মানে মূৰ্তিটো থৈ দিছে মনোহৰ, ইয়াতো মানে তেনেকৈ কালীৰ মূৰ্তিটো থৈ দিব, দেখিব পাইছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা চেনেলটোত নতুনকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ যাব। নেক্সট ভিডিঅ'ত